সমূহ অসমবাসীলৈ অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আহিব লগা অসমীয়া নতুন বৰ্ষৰ অৰ্থাৎ বহাগৰ বিহুৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনাই মই আমাৰ অসমীয়া সত্ৰীয়া অৰ্থাৎ সত্ৰীয়া কলা সংস্কৃতিৰ লগত জড়িত এজন বলিষ্ঠ এই বিষয়ৰ তথা ভাওনাৰ বলিষ্ঠ পৰিচালক শ্ৰী প্ৰশান্ত বায়ন তেখেতৰ বিষয়লৈ আগবাঢ়িছোঁ। তেখেতৰ লগত আহকচোন আমি কিছু সময় বাৰ্তালাপ কৰোঁ। ইতিমধ্যে প্ৰশান্ত বায়নৰ ঘৰত উপস্থিত হ'লোঁ। প্ৰশান্ত, তোমাৰ পৰিচয়টো তুমি নিজে দাঙি ধৰিলে ৰাইজে অন্তত নিশ্চয় সুখী হ'ব। নিশ্চয় নিশ্চয়। তুমি নমস্কাৰ, মোৰ নামটো প্ৰশান্ত বৰা। এই ইউটিউব চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শেহতীয়াকৈ হ'লেও নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এতিয়া প্ৰশান্ত, আমি যে তোমাৰ ওচৰলৈ আজি আহিলোঁ, তুমি অসমীয়া সত্ৰ সংস্কৃতিৰ লগত ভাওনাৰ লগতো কিছু দিশত তুমি জড়িত বুলি শুনিছোঁ। তুমি সূত্ৰৰ পৰা ইত্যাদি কৰি তুমি ভালেখিনি নৃত্যৰ লগতে জড়িত হৈ তুমি আছা আৰু কিছু তোমাৰ শিকাৰো আছে। তুমি এই বিষয়টোত কেনেকৈ আগবাঢ়িলা, কেনেকৈ এই সংস্কৃতিৰ প্ৰতি তোমাৰ দুৰ্বলতা আহিলে, মানে অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰতি এই বিষয়ত কেনেকৈ আৰম্ভ কৰিলা, ক'ত কেনেকৈ তুমি কি কৰিলা, এই বিষয়ে আমাক কিছু কোৱাচোন। হয়, মোৰ যেতিয়া 9 বছৰ হয়, 9 বছৰ বয়সত মোৰ বৰদেউতা মাজুলীত ঘৰ। বৰদেউতাই মোক মাজুলী নতুন কমলাবাৰী সত্ৰলৈ লৈ গৈছিলে আৰু সেই সত্ৰত থাকি মই তেতিয়া সত্ৰীয়া সংস্কৃতি যেনে ধৰি লওক গুৰুভতিমা, বায়ন, নৃত্য, বৰগীত ইত্যাদিকে কৰি এইখিনি শিক্ষা গ্ৰহণ কৰিছিলোঁ। শিক্ষা গ্ৰহণ কৰাৰ পিছত তুমি এই বিষয়টো কিছু জেগাত তুমি প্ৰদৰ্শন কৰিবলৈ গৈছা। তুমি অসমৰ ভিতৰতে সীমাবদ্ধ নাথাকি অসমৰ বাহিৰতো তুমি ক'ৰবাত গৈছা বুলি আমি শুনিছোঁ। তুমি অসমৰ বাহিৰত ক'ত কি কৰিলা আৰু কি অভিজ্ঞতা পালা? হয়, সেইখিনি কৰাৰ আগতে মই কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ য'ৰ পৰা যেনেকৈ মই যিজনৰ পৰা মই শিক্ষা লৈছিলোঁ সেইজনৰ নাম মই এই চেনেলৰ যোগেদি মই সুঁৱৰি দিছোঁ। মোৰ গুৰু তথা বুঢ়া ভকত স্বৰ্গীয় গুণকান্ত দত্ত বৰবায়ন, তেখেত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত আৰু তেখেতৰ পৰাই মই এইখিনি বিদ্যা যিখিনি নহওক যিকোনো নহওক লাভ কৰিছিলোঁ। হয়। এতিয়া তুমি ক'ত কি কৰি তুমি কি অভিজ্ঞতা পালা? হয়, সেই বিষয়টো তুমি কোৱাচোন। মই প্ৰথম 2003 চনত তেতিয়া মোৰ 10 বছৰ, 10 বা 11 বছৰ, তেতিয়া মই গুৱাহাটী কলাক্ষেত্ৰত মাটি অখৰা প্ৰগ্ৰেমৰ কাৰণে মোক অধ্যাপকে লৈ গৈছিলে। তাতে মই গুৱাহাটী কলাক্ষেত্ৰতে মই একাডেমী মাটি অখৰা প্ৰগ্ৰেম কৰিছিলোঁ। আৰু তাৰপিছত 4 চনত মই আমাৰ অসম চৰকাৰৰ এটা আমাৰ CCRT বুলি কয়, চেণ্টাৰ ফৰ কালচাৰেল ৰিচাৰ্চ ট্ৰেইনিং, এনেকৈ বুলি আমাৰ এটা পৰীক্ষা হয় প্ৰতি বছৰে সেই পৰীক্ষাটোত মই পাছ কৰিছিলোঁ আৰু মই স্কলাৰশ্বিপ পাইছিলোঁ তেতিয়া। আৰু বাকী তাৰপিছত কৰিলোঁগৈ প্ৰগ্ৰেমটো অসমৰ বাহিৰতো বহুত প্ৰগ্ৰেম কৰা হৈছে, অসমৰ ভিতৰতো কৰা হৈছে, অসমতো বিভিন্ন জেগাত কৰিছিলোঁ। মই অসমৰ বাহিৰৰ 2-এখন ৰাজ্যৰ নাম দাঙি ধৰিছোঁ। মই যেনেকৈ শ্বিলঙলৈ গৈছিলোঁ প্ৰথম বাহিৰত, শ্বিলঙলৈ গৈছোঁ। শ্বিলঙত গায়ন বায়নৰ প্ৰগ্ৰেম কৰিছিলোঁ, আমাৰ 12জনীয়া টীম আছিলে সত্ৰৰ পৰাই। তাৰপৰা দেলহিলৈ গৈছিলোঁ। দেলহিলৈ এইটো আমাৰ আছিলে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, তাত আমি সেই একে 12জনীয়া টীমে আমি গায়ন বায়ন কৰিছিলোঁগৈ। তাৰপিছত চেন্নাইলৈ গৈছিলোঁ, চেন্নাইতো আমাৰ মাটি অখৰা প্ৰগ্ৰেম কৰিছিলোঁ। তেনেকৈ অসমৰ পাহৰিলোঁ এতিয়া, অসমৰ বহুত জেগাত প্ৰগ্ৰেম কৰিছিলোঁ। তুমি এই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে ক'ৰবাত কিবা তোমাৰ অভিজ্ঞতা? প্ৰগ্ৰেম কৰিবলৈ যাওঁতে অভিজ্ঞতা মানে একো নাই, খুব ইয়াত আমি বহুত সত্ৰত আমি বহুত প্ৰেক্টিছ কৰি যোৱা হয়তো, আৰু আমাক প্ৰেক্টিছ কৰি থাকোঁতে আমাক অধ্যাপকসকলে বহুত পিতেও। আজিকালিতো এই শিক্ষাবোৰত আমাৰ ইমান গধুৰভাৱে নলয়, কিন্তু আমাক খুব যত্ন কৰি শিকাইছিলে। আৰু সেইটোৰ আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা সিমানেই কৈছোঁ, বেলেগ আমাৰ অসুবিধা একো হোৱা নাছিলে। তাৰপিছত মই ডিব্ৰুগড়ত, এতিয়া মনত পৰিছে, ডিব্ৰুগড়ত মই দূৰদৰ্শন চেণ্টাৰতো মই আমাৰ সেই গায়ন বায়নে কৰিছিলোঁ 12জনীয়া প্ৰগ্ৰেম অধ্যাপকৰ যোগেদি তাতো কৰিছিলোঁ। আৰু তুমি যে কোনোবা এগৰাকীক অসম কিবা কি আছে বিহুৰাণী কোনোবা মই সেইদিনা কৈছিলোঁ। হয়, সেইদিনা মানে কি আমাৰ গম পাইছোঁ, ধেমাজিৰ আমাৰ যিটো আমাৰ সাংস্কৃতিক কাৰ্যালয়, কালচাৰেল অফিচ, আমাৰ কালচাৰেল অফিচত মোক ইয়াত আহি সনাতন হাজৰিকা চৰ্দাৰ, তেখেত আমাৰ কালচাৰেল ডিষ্ট্ৰিক্টৰ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত এতিয়া, তেখেতে আগতে মোৰ ইমান নাছিলে। তাৰপিছত মই চিনাকি হ'লোঁ তেখেতৰ লগত চিনাকি হৈ পেলাই তেখেতে ক'লে যে
ছোৱালী আমাৰ ৱৰ্কশ্বপত মই অকলে কৰিবলৈ টান হয়, আমাৰ যেতিয়া চৰকাৰী ৱৰ্কশ্বপ হয়, গতিকে তোমাকো লৈ যাম দেই। মই বোলো হ'ব। তাৰপৰা তেনেকৈ লৈ গ'ল। তাৰপৰা এসপ্তাহৰ ভিতৰতে আকৌ আহিলেই নহয় জোনাইলৈ। জোনাইত প্ৰগ্ৰেম ৱৰ্কশ্বপটো 10 দিনীয়া আছিলে, তাত কৰিলোঁ। তাত সেই তেতিয়া লৈ গ'ল অফিচৰ পৰা, কৰিলোঁ প্ৰগ্ৰেম কৰোঁতে। তেতিয়া মই জোনদলে মানে কি এতিয়াহে মই কৈছে তাই যে জোনদলে আছিলে, তেতিয়া পোৱা নাছিলে। তাৰ 4-5 দিনমানৰ পিছত তাই পাইছে যেনিবা, তেতিয়া আমি নাজানো। সেই জোনদলাটোৰ নিচিনা তেনেকুৱা ছোৱালীকো সত্ৰীয়া নৃত্য শিকাইছিলোঁ তেতিয়া। তাৰপিছত তেনেকৈ তেনেকৈ চৰকাৰী প্ৰগ্ৰেম কেইবাটাও কৰিলোঁ কালচাৰেল অফিচৰ যোগেদি। তেনেকৈ ৱৰ্কশ্বপ দিয়ে আছোঁ। এতিয়া তুমি সেইখিনি আগত কৰি আছিলা, এতিয়া তুমি বৰ্তমান কি কৰি আছা, কি কৰি ভাল পোৱা? হয়, বৰ্তমান কি কৰি আছা? বৰ্তমান মানে খুব অসুবিধাজনক, কাৰণ আমাৰ কৰোণা মহামাৰীয়ে বহুত আমাক লতিঘটি কৰিলে, বিশেষকৈ আমাৰ শিল্পীসকলক। আৰু কৰিলে যদিও আমাক অসম চৰকাৰে এটা বহুত সুন্দৰভাৱে এটা মাননি দিছিলে আমাক চলিবৰ কাৰণে। ভালে আমাৰ সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী, তেখেতে এটা আঁচনি প্ৰস্তুত কৰিছিলে শিল্পীসকলৰ কাৰণে। আমাৰ অসম শিল্পী সম্বৰ্ধনা। সেই শিল্পী সম্বৰ্ধনাত আমাৰো এই অভাজনৰ নামটো ঠাই পালে। গতিকে তাতো সেইফালৰ পৰা নগদ 50,000 টকা আৰু এখন মানপত্ৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ হাতত দিছিলে। ভাওনাৰ লগত জড়িত হৈ আছা বুলি শুনিছোঁ। এতিয়া তুমি ভাওনা ক'ত কিবা শিকাই আছা নেকি? হয়, এতিয়াতো আমাৰ উজনি অসমত বহুত ভাওনা প্ৰভাৱ হৈছে। ভাওনাটো এতিয়া প্ৰধানকৈ আহি গৈছে আমাৰ সংস্কৃতিত, ধৰ্মীয় সংস্কৃতিত আমাৰ ভাওনাটো বহুত আহি গৈছে। গতিকে মই ভাওনাৰ লগত নিজে চৰ্চাও কৰি আছোঁ, শিকিও আছোঁ আৰু শিকাইও আছোঁ। আমাৰ ইয়াতে স্থানীয় জেগাতে আমাৰ পাঞ্চাজন্য নাট্য দল বুলি এটা দল আমাৰ প্ৰস্তুত হৈ আছে আৰু ইতিমধ্যে সেই দলটোত অংশগ্ৰহণ কৰিছে, মোক লৈ গৈছে। অংশগ্ৰহণ কৰি এতিয়া পৰিচালক হিচাপে স্থান দিছে। গতিকে আমি ভাওনা কৰিলোঁ, কেইবাখনো কৰিলোঁ। আমাৰ মৎস্যবধৰ কৰা হ'ল, আমাৰ বিপদাপদৰ আখ্যান কৰা হ'ল, নৰকাসুৰৰ ডিভিডৰ মুক্তিলাভ, এনেকৈ কৰি ভাওনা 4-5খন ভাওনা কৰা হ'ল। তাৰপিছত আকৌ এতিয়া আমাৰ আহি আছে ফাগুনৰ 9 তাৰিখে আমাৰ নিসিংহবাৰী নাটক ৰিহাৰ্চেল কৰি থকা হৈছে। ফাগুনৰ 9 তাৰিখে তুমি ভাওনা এখন ক'ত প্ৰদৰ্শন কৰাবা? ফাগুনৰ 9 তাৰিখে ভাওনা প্ৰদৰ্শন আমাৰ ইয়াতে স্থানীয় আমাৰ ধেমাজি শান্তিপুৰৰ বক্সিগাঁও বুলি কয়। বক্সিগাঁৱত আমাৰ 7 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আছে। তাৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। তোমাৰ ভাওনাখনৰ যিখন ভাওনা কৰিবা তাৰ কিবা মুখ্য আকৰ্ষণ আছে নেকি? হয়, নিশ্চয় আছে মুখ্য আকৰ্ষণ। বিশেষকৈ আমিনো ইমান ভাওনা জগতত আমি আগতে ইমান উঠি পৰা নাছিলোঁ, তাৰমানে আমি ইমান অভিজ্ঞ নহৈছিলোঁ, হোৱা নাই, এতিয়াও হোৱা নাই। কিন্তু আমি এটাই খুব আমাৰ মনটো ভাল লাগি আছে, উৎসাহিত লাগি আছে। আমাৰ যি অসমৰ শ্ৰেষ্ঠ নাৰদ সুদূৰ যোৰহাটৰ বিতুপন দত্ত নাৰদ, বিতুপন দত্তক নিমন্ত্ৰণ জনাইছে আমাৰ পাঞ্চজন্য নাট্য দলে। আৰু সেই নাট্য দলৰ জৰিয়তে আমিও অকণমান সকাহ পাইছোঁ আৰু আমি আগবাঢ়ি যাবলৈ আমি সুবিধা পাইছোঁ। অসমৰ শ্ৰেষ্ঠ নাৰদ আহিব আমাৰ মাজলৈ। শুনি খুব ভাল লাগিছে, যিহেতু তুমি শিকোৱা ভাওনাৰ টিমত মানে তোমাৰ লগতে তোমাৰ পৰিচালনাতে বিতুপন দত্তৰ নিচিনা শ্ৰেষ্ঠ নাৰদ আহি একেলগে ভাওনা কৰিবলৈ পাব। হয়তো তোমাৰ গায়ন বায়ন মানে তোমাৰ সম্পূৰ্ণ পৰিচালনাৰ নেতৃত্বতে, মানে তোমাৰ নেতৃত্বতে। গতিকে শুনি খুব ভাল লাগিছে। আৰু এই ভাওনা চাবলৈ তুমি চেনেলটোৰ যোগেদি ৰাইজক নিমন্ত্ৰণ এটা কৰিছা? হয়। সমসাময়িক ৰাইজলৈ এই ইউটিউবৰ চেনেলৰ যোগেদি মই এই আহি থকা ভাওনা ভাগি চাবৰ কাৰণে 22 ফেব্ৰুৱাৰী 9 ফাগুনৰ দিনা ৰাতি আহিবৰ কাৰণে ভাওনা চাবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। এতিয়া তুমি ভাওনাৰ লগতো জড়িত, সত্ৰীয়া বহুতখিনি কৃষ্টিৰ লগত তুমি জড়িত। এতিয়া তুমি আমাৰ চেনেলটোৰ যোগেদি তুমি এনে সাধাৰণতে কিবা এটা কৈ শুনাবা নেকি ৰাইজক? যেনে ধৰা খোলৰ চাপৰ পৰা ধৰি মই একেবাৰে খুব কম সময়হে মই কৰিলোঁ, কিন্তু মোৰ বহুত দীঘলীয়া আছিলে ক'বলগীয়া। মোৰ জীৱনৰ যিখিনি চৰ্চা কৰি থকা অৱস্থাত এতিয়াও চৰ্চা কৰি আছোঁ, বহুত ক'বলগীয়া আছিলে। খুব কম সময়ৰ ভিতৰতে যেতিয়া বিচাৰিছে কৈ দিছোঁ। আমাৰ বিশেষকৈ মই বহুত বায়নো দেখিছোঁ, কিন্তু তেখেতলোকে খোল ধুনীয়াকৈ বজাবও জানে, বা হয়তো তেখেতলোকে গুৰুৰ অভাৱ তেনেকুৱা হেৰি হয়। মই খুব এটা সুবিধা আছিলে মই সত্ৰতে থাকি পেলাই খুব সুন্দৰভাৱে মোক অধ্যাপকে মোক শিকাইছিলে। মই বিশেষকৈ নৃত্য, বৰগীতৰ কথা নকওঁ বাৰু, বৰগীতত ইমান চৰ্চা নাই যদিও যিকণ আছে সেইকণকে মই ধেৰ বুলি ভাবি সাৱতি ধৰি আছোঁ। এতিয়া মই বিশেষকৈ খোলৰ বুলিলে বিশেষকৈ মই তাল নেকি, যি নেকি বৰগীতত লাগে, ভাওনাত লাগে, আমাৰ সকলো হেৰিতে আমাৰ সত্ৰীয়া তাল লাগে, নাচত লাগে। গতিকে তালটো মানুহৰ এজন বায়ন হ'বলৈ হ'লে তাল জানিবই লাগিব। তাল আমাৰ 36খন তাল থাকে।
সেই তালৰ এনেই মই তালক ভাল পাওঁ আৰু তাল যিমানখিনি পাৰোঁ শুদ্ধকৈ গাবলৈ আৰু তালত বহুত ভাগ চেষ্টা কৰিম। এতিয়া তালৰ আমাৰ ভাগ তিনিটা থাকে। এখন তালত ভাগ তিনিটা: গা মান, ঘাট আৰু চুক। গা মান, ঘাট, চুক তিনি ভাগ কৰা হৈছে এখন তালত। গতিকে মই পৰিতালখনকে দেখাইছোঁ। পৰিতালখনৰ মাত্ৰা হৈছে 21, তালি হৈছে 6, খালি 3 আৰু ভাগ 9টা। 21 মাত্ৰা মই আৰ্জা সহ এইটো আৰ্জা বুলি কোৱা হয়। এইটো আৰ্জা। সেই আৰ্জা সহ মই মাত্ৰা দেখাই গাই দিছোঁ। খোলটো নাই এতিয়া। খুব সুন্দৰ। মই বজাই দিছোঁ। আমাৰ 21 মাত্ৰা তালখনৰ পৰিতালখনৰ মই বজাই দিছোঁ। টাও টাও খিটি তাক ধেই ধেনি তা দে নাও খিটি তাক ধেই ধেই না তা তা টাও। 21। এতিয়া মই অংকৰে বজাইছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21। এই তিনি ভাগ কৰি 21 মাত্ৰা। 21 মাত্ৰা হৈছে তালি 6, খালি 3 আৰু ভাগ 9টা। তাৰপিছত সেইখন গা মান আৰু ঘাট। ঘাট হৈছে খিত তাত্তা খিত্তা জিত ধেই জিত ধেই তাকি তাত্তা খিত্তা জিত ধি নাক ধেই জিত ধেই ধি না ধেনি তা ধি নাও ধেনি তাকি তাত্তা খিত্তা জিত ধি নাক ধেই। এয়া হৈছে ঘাট। আৰু চুকখন নকওঁ, সময় অভাৱ। চুকখন তেনেকৈ পৰ্যায়ক্ৰমে চলি গৈ থাকে। আমাৰ তালসমূহ বহুত দৰকাৰ, আৱশ্যক। আৰু তাল শুদ্ধকৈ বজাব আৰু তালৰ যি আৰ্জা শুদ্ধকৈ লিখিব পাৰিলে বা বুলনিৰ অংক জানিলেহে তাল হয়। গতিকে এনেই তাল এখন বজাব পাৰিলেই যে এজন বায়ন বা তাল হয় তেনেকুৱা নহয় কথাটো। সম্পূৰ্ণভাৱে A to Z জানিব লাগে তালৰ। মই তালৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিব লাগে। যথেষ্ট অধ্যয়ন হৈছে। শেষত তোমাৰ বহুত সময় আমি অপব্যয় কৰিলোঁ। হয়, ভালেই হৈছে। অপব্যয় নহয়, এইটো মোৰ চৰ্চা হৈছে। হয়, শেষত তুমি মোৰ চেনেলটোৰ যোগেদি অসমবাসী ৰাইজক কিবা এষাৰ কোৱা। সদৌ শেষত অসমবাসী ৰাইজলৈ, অসমীয়া ল'ৰা আমি এই ইউটিউব চেনেলটো চাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই চেনেলটোত যিখিনি ভিডিঅ' আছে, ভিডিঅ'খিনিসমূহ ভাল পাইছে নে বেয়া পাইছে জনাব বুলি কমেণ্ট কৰিব। মানে বেয়া পালেও কমেণ্ট, ভাল লাগিলেও কমেণ্ট। হয়, সেইটো কৈছে। আশা ৰাখি মোৰ ক'বলগীয়া সামৰিছোঁ। ধন্যবাদ। তোমাৰ বহুমূলীয়া সময় আমি যথেষ্ট অপব্যয় কৰিলোঁ। গতিকে আজিলৈ তেনে ধন্যবাদ। ধন্যবাদ। ঠিক আছে।